চিনাকি চিনাকি হওক অচিনাকি নহয় মুখাপিন্ধি সকলো চব নিজকে নহয় हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल और आशा करो सकलोए भाले आछे আজি মানে ভিডিঅ'ত একদম ধামাকা হ'ব গৈ আছে একেলগে ডিম্পু দা ফক ষ্টাৰ পাপন দা গটেকে একেলগে দেখা পাব মানে একদম ধামাকা হ'ব আৰু লগতে এটা কথা কওঁ আজি মোৰ ষ্টক ভিডিঅ' খতম হ'ব মানে বহুত ষ্টক ভিডিঅ' দিলোঁ আগৰ ভিডিঅ' আছিল এডিটিং কৰি কেনে এনেকৈ মই ঘৰৰ পৰাই বহুতকেইটা ভিডিঅ' দিলোঁ আৰু আজিৰ পৰা ষ্টক ভিডিঅ' নাই আৰু বহুত দিলোঁ কাজিৰঙাৰ দিলোঁ আজি যিটো ভিডিঅ' দিব গৈছোঁ আগতে মহামৃত্যুঞ্জয় মন্দিৰত দিছিলোঁ চব বহুত দিলোঁ আৰু আজিৰ পৰা একদম লাইভ লোকেশ্যনত যাই কেনে সেই ভিডিঅ' আৰু এটা কথা মানে কি হৈছে মই একদম চুলি দাড়ি একদম কিবা জংঘিলা হেন হৈ আছোঁ না একচুৱেলি কি হৈছে এইটো শাওণৰ মাহ চলি আছে না আৰু শাওণৰ মাহত মই মানে চুলি দাড়ি নখ চখ একো নাকাটো তাৰমানে এইটো মাহত টোটেলি তাৰমানে আৰু একো নাই তো সেইকাৰণে একো কাটিব পৰা নাই তো 16 তাৰিখে শেষ হ'ব তাৰপিছত কাটিম আৰু তো ব্লগ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ
শংকৰ পথে হাজাৰ চাৰিওফালে দেখোন জাতি মাটি ভেটি আৰু ধৰ্মক লৈ মৰামতি ৰাইজ সকলোৱে পুনৰবাৰ উচ্চ স্তৰত ক'বলৈ হ'ল বাজক তাবা বাজক শংখ বাজক বীৰফুল আৰু এনকে সিদিনাখন গধূলি সঁচাকৈ এটা গ্ৰেণ্ড ইভেণ্ট সমাপ্তি পৰিল মানে কি কম ফক ষ্টাৰ আমাৰ পাঠশালাৰ গৌৰৱ লগতে বজালীৰ গৌৰৱ গোটেইকেইটা মোৰ লগৰে হয় আৰু গোটেইকেইটা এনেকৈ আগুৱাই যাওক আগৰ দিনত আৰু কোনোবাই যদি ফক ষ্টাৰক বিচাৰে তেতিয়াহ'লে তেখেতসকলৰ কণ্টেক্ট নাম্বাৰ বা যিখিনি সেই আৰু মই তলত ডেছক্ৰিপশ্যনত দি দিম আৰু সিহঁতৰ এটা ইউটিউব চেনেলো আছে মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে যাই কেনে চাই ল'ব আৰু এটা ফেচবুক পেজো আছে পেজৰ লিংকটো মই তলত দি দিম ডেছক্ৰিপশ্যনত আৰু এটা কথা মই একদিন গোটেই গ্ৰুপটোৰ লগত ফিজিকেলি মানে লগ হ'ম আৰু তেতিয়া প্ৰত্যেকজন সদস্যকে মই চিনাকি কৰি দিম বলক এতিয়া আগত আৰু ধামাকা হ'ব তো বলক 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 আৰু এতিয়া এনেকৈ পাপনদাৰ কাৰণে ৰখি আছোঁ ফেন্স পাৰ্টি ঠিক কৰি আছে নাহিহে নাহে একদম হাল্লা লাগি গৈছে কেনে এটা ছাছপেন্সত ৰাখছে মানে আধা ঘণ্টামান এনেকৈ ৰাখছে চবেই এনেকৈ ৰখি আছে পাপন দাক চাব লাষ্টত আহি গ'ল পাপন দা ষ্টেজত ৰ'ব আপুনি যদি এতিয়ালৈকে মোৰ ভিডিঅ'টো চাই আছে ভিডিঅ'টোত প্লিজ এটা লাইক কৰি দিব আৰু কমেণ্টত জনাব পাঠশালাৰ আপোনাৰ বিহু মঞ্চখন কেনেকুৱা লাগিছে পাপন দা জুবিন দা সকলোৱে কৈছে যে পাঠশালাৰ বিহু মঞ্চ বহুত ধুনীয়া হয় তো আপুনি য'ৰে পৰা চাই নাথাকক কিয় আপুনি জনাব এবাৰ যে কেনেকুৱা লাগিছে বিহু মঞ্চখন চাই কেনে লাইটিং কেনেকুৱা লাগিছে তো আৰু যদি চেনেলটোত মোৰ নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ আগত মই ধুনীয়া নতুন ভিডিঅ' আনিম আৰু ইয়াৰ পিছত মটো ব্লগিং এইবিলাক কৰিম ষ্টক ভিডিঅ' আজিৰ পৰা শেষ মই আগতে কৈছোঁ তো ব'লক এতিয়া পাপন দাৰ অলপমান গীত শুনো পাপন দাৰ গানৰ ভিতৰত মোৰ এইটো ফেভৰেট ছং আৰু আপোনাৰ কোনটো ফেভৰেট ছং পাপন দাৰ এবাৰ কমেণ্টত জনাব দিছ ইজ পাঠশালা মানে দিছ ইজ পাঠশালা আৰু ইয়াৰ মানুহে জানে কাক কেনেকৈ মৰম